বছৰ বছৰ ধৰি অন্ধকাৰত বাস কৰি অহা এহাল ভাই আৰু ভগ্নীৰ জীৱন কাহিনীৰ বিষয়ে আজি আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰি আপোনালোকক দেখাই আছোঁ তেওঁলোকৰ জীৱন কাহিনী, তেওঁলোকে কেনেকৈ বাস কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমি আহিছোঁ সৰ্থেবাৰীৰ ওচৰৰ শান্তিপুৰ গাঁৱত বাস কৰা এহাল ভাই আৰু ভগ্নীৰ ওচৰত, আৰু এওঁলোকে বছৰ বছৰ ধৰি অন্ধকাৰত বাস কৰি আহিছে। তেওঁলোকৰ এখন ফেন আছে কিন্তু কাৰেণ্ট নাই, লাইট নাই। তেওঁলোকে বিদ্যুতৰ বিল দিব নোৱাৰে, সেইকাৰণে চৰকাৰে লাইটটো কাটি দিছে। সেইকাৰণে এনেকৈ অন্ধকাৰত বাস কৰি আহিছে। আৰু এইফালে দেখিছে আপোনালোকে দুখনকৈ ফেন আছে কিন্তু নচলে, আৰু লাইটো নজ্বলে। দেখিছে আপোনালোকে এনেকৈ দেখিছে এনেকৈ বাস কৰিছে। আৰু ইয়াৰ আগতে মই ভিডিঅ' দুটাকৈ আপলোড কৰি থৈ দিছোঁ, আপোনালোকে যদি চোৱা নাই চাব। মই ইয়াত লিংকটো দি দিম, আৰু তেওঁলোকৰ মুখেৰে শুনক তেওঁলোকৰ জীৱন কাহিনী কেনেকুৱা তেওঁলোকৰ পৰা আপোনালোকে শুনক। এইটো হৈছে পেহী, প্ৰভাৱল্লা পেহী আৰু পেহীৰ ভায়েক, আৰু দুয়োটাই পেহী বিয়া হৈ গুচি আহিছে, আৰু তেওঁ বিয়াই কৰা নাই। দুয়োটাই এনেকে থাকে ঘৰত। এতিয়া এখেতে ঠেলা চলয়, কিন্তু ঠেলা ভাড়া নাপোৱাৰ কাৰণে বাদ দিছে ঠেলা চলোৱা, হয় না? ঠেলাৰ ভাড়া 50 টকা পায়, চলবাই নাতে। এতিয়া কি কৰে তই দিনটো ঘৰত? আৰু লাগা বস্তু কেনেকে পায় পইচা? ৰাতি বহি থাকে। ৰাতি বহি থাকে। অলপ সাহায্য কৰিলে অলপ ভাল পালো। বানপানীত গোটেই ঘৰত ডুবে নেকি? ডুবে। আৰু ভণ্টিও তো একো কাম কৰিব নাজানে। ভণ্টিটো কাম কৰিব একো নোৱাৰে, বুঢ়া হৈছে। এতিয়া সেনে হৈছে আৰু দুটাৰেতো ফেমিলি নাই। বাইটোৰো বিয়া হৈছে, এৰি দিছে। ময়ো বিয়া কৰিব নহ'লক। আৰু এতিয়া চৰকাৰৰ কি লাইটটো কিয় নললাক আপোনালোকে? লাইট দিবা হয়তো নল বুলি কৈছিল, লাইটৰ বিল দিয়াৰ কাৰণে নললাক নেকি? কিবা কিবা কাগজ চাগজ কিবা নকলো, কাগজ চাইছিল। এতিয়া চৰকাৰে কি ক'ব? কি বুলি ক'ম আৰু, যে লাইটটো ফ্ৰী কৰি দিলি, বিলটো তেতিয়া ল'বা বিচাৰিব না? তেতিয়া ল'লো হয়। লাইটৰ যে পেহীৰ লগত আছো, কিমান পহৰিছে তাৰমানে ধৰব পৰা নাই। আন্ধাৰ আজি আৰু বিছনাখন চাওকচোন আপোনালোকে, কি গুজি দিছে। ভয় লাগছে, ভয় লাগছে। মই ভয়তে দিছো, লাইন নাই। চাদত দেলো। চাদত দিছে, ভয় লাগে মোৰ মইনা। আৰু আপোনালোকে ইমান মৰম দিছে, সকলোৱে কৈ যে পেহীৰ ভিডিঅ' লাগে, সেইকাৰণে মই ভিডিঅ'টো কৰিলো। ভয় লাগে বোলে? ভয় লাগে। ভয় লাগে? কোনোবাই বোলে কৈছে ভিডিঅ' কছা নাজো, মই আছো নহয়। কিয় নিব? কাঞ্চ বানপানী ভয় লাগে, সেয়া পকাৰ লাও নদী দীঘল ভয় লাগে। এতিয়া উঠা না, এতিয়া থাকা হৈছে, ভাতো বনাইছো, এতিয়া ক'ৰবাত একো নাই। ইটা কৰি পেলাই উপায় নাই ন। ৰাস্তাত ঘূৰি ঘূৰি চাইছে তো, হাততে আজি গম পাইছে, চবৰে দেখা পাইছে নাই, কিন্তু মানুহ গ'লে তোমাক হিংসাতে